নমস্কাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁহে। আশা কৰোঁ আপোনালোকে সকলোৱে আমাক মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ। আমাৰ চেনেলত আপোনালোকে দেখিবলৈ পাব নতুন মাকবোৰৰ কাৰণে কিছুমান সৰু সৰু টিপছ। যিহেতু মই এগৰাকী নতুন মাক, মোৰ এজনী 10মহীয়া ছোৱালী আছে। তাৰপিছত আৰু আপোনালোকে দেখিবলৈ পাব কাশ্মীৰৰ কিছুমান মনোমোহা দৃশ্য। কাশ্মীৰৰ পৰিৱেশটো আপোনালোকক সৰু সৰু কিছুমান ক্লিপ দি দেখুৱাব পাৰিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগিব। আৰু এইটো আমাৰ প্ৰথমটো ভিডিঅ' হ'ব, যিহেতু আগতে কিছুমান সৰু সৰু আমাৰ জিয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, কিন্তু এনেকৈ ভিডিঅ' হিচাপত যিহেতু প্ৰথমটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আমাক মৰম দিব আৰু আমাক আশীৰ্বাদ কৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। শিৱৰাত্ৰিৰ দিনাই আমি নেঘেৰিটিং গৈছিলোঁ। তাৰ কিছুমান ভিডিঅ' কৰি থৈছিলোঁ মই। ভালকৈ কৰিব নোৱাৰিলোঁ, তাত বহুত বেছি ভিৰ আছিলে আৰু ছোৱালীজনীক লৈ অলপ দিগদাৰো হয়। সেইটো কাৰণে কিছুমান সৰু সৰু ক্লিপ লৈছিলোঁ। তাৰে ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে চাই লওক আমাৰ নেঘেৰিটিঙৰ যাত্ৰাটো। এতিয়া মই পাচলিখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিম। ইয়াৰ লগতে এটা মই আলুও লৈ লৈছোঁ। এতিয়া গোটেইখিনি অকণি পিচি পিনি বনাম আৰু আমাৰ জিৰাৰ খানা ৰেডি হৈ যাব। এয়া আলু আৰু গাজৰখিনি মই ৰুকি ল'লোঁ, যিহেতু তাই এতিয়াও দাঁত ওলাবলৈ ষ্টাৰ্ট কৰিছেহে অকণমানকৈ। তাই বস্তু গোটাকৈ খাব নোৱাৰে, সেইকাৰণে তাইক মই এনেকৈ পিচিয়ে দিওঁ। এইখিনি আলু আৰু গাজৰখিনি পিচি ল'লোঁ। তাৰপিছত এয়া মানিমুনিখিনি অকণমান পিচি পানি ৰসটো উলিয়াই ল'লোঁ আৰু এয়া বিনখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। মানিমুনিখিনি ছিঙি মই ভালকৈ ধুই অকণমান পিচি লৈছোঁ, পিচি পানি ৰসটো উলিয়াই লৈছোঁ। মানিমুনি যিহেতু আমাৰ পেটৰ কাৰণেও ভাল আৰু টেষ্টটো অকণমান ভাল কৰিব,
সেইকাৰণে মই অকণমান মানিমুনি ৰস তাত খিচিৰিখনত তাই দি দিম। এতিয়া দালি আৰু চাউলখিনিও মই ভালকৈ ধুই ল'লোঁ। এতিয়া তাই খানা বনাবলৈ ষ্টাৰ্ট কৰি দিম। এতিয়া গেছটো জ্বলাই মই কুকাৰটো পাতি দিছোঁ। তাৰপিছত তাত অকণমান মই ঘিউ ব্যৱহাৰ কৰিম। তাই কাৰণে মই এক্সট্ৰাকৈ সৰুকৈ 1.5 লিটাৰৰ এটা কুকাৰ লৈ লৈছোঁ। যিহেতু আমাৰ খানা বনোৱাবোৰত সিহঁতৰ খানা বনাবলৈ অকণ দিগদাৰী হয়, চাইজটোও ডাঙৰ থাকে আৰু আমাৰবোৰতো কুকাৰ চিটি বনাই থকা হয়। সেইকাৰণে তাইৰ কাৰণে মই এক্সট্ৰাকৈ এটা সৰু কুকাৰ লৈ লৈছোঁ। তাই খানাটো আৰামত ধুনীয়াকৈ বনি যায়। এতিয়া আমাৰ কুকাৰটো পানী শুকালে। এতিয়া অকণমান ঘি ব্যৱহাৰ কৰিম। অকণমান ঘি দি দিছোঁ ইয়াত। এতিয়া ইয়াত মই অকণমান হালধি ব্যৱহাৰ কৰিছোঁ। যিহেতু হালধি আমাৰ টেষ্ট পিউৰিফাই কৰে, সেইকাৰণে হালধি তেহেঁতৰ কাৰণেও অকণ জৰুৰী। বেছিকৈ দিয়া নাই, অকণমান জাষ্ট দিছোঁ। এতিয়া অকণমান নিমখ এড কৰি এতিয়া কুকাৰৰ ঢাকনটো লগাই দিলোঁ। এতিয়া ইয়াত 12টামান হুইচেল অহালৈকে ৰ'ম। তাৰপিছত আমাৰ খানা ৰেডি হৈ যাব। এয়া 12টা চিটি মৰাৰ পিছত প্ৰেছাৰটো গ'ল। এতিয়া মই কুকাৰটো খুলিবলৈ লৈছোঁ। এয়া আমাৰ জিয়াৰ কালাৰফুল খিচিৰি ৰেডি হৈ গ'ল। এতিয়া অলপ মই মেছ কৰি ল'ম ইয়াতে, যিহেতু অলপ গোটা গোটা হৈ আছে। তাৰপিছত তাই খুৱাবলৈ ৰেডি হৈ যাব। এয়া তাই খানা ৰেডি হৈ গ'ল। মই তাইক কাঁহৰ বাতিতে দিওঁ। এতিয়া তাইক মই খুৱাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব, আৰু ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰি মোক জনাবচোন আপোনালোকৰ পোৱালীকণকনো কেনেকৈ খুৱায়, কেনেকৈ যত্ন লয়। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।